নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। মই আপোনালোকক অসমৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছোঁ। 15 বছৰীয়া কংগ্ৰেছী অপশাসনত প্ৰতিষ্ঠ হোৱাৰ পিছত বিজেপিয়ে যেতিয়া জাতি মাটি ভেটি উদ্ধাৰৰ শ্লোগান দিলে, অসমৰ ৰাইজে বিজেপি চৰকাৰক ক্ষমতাত অধিষ্ঠিত কৰিলে। কিন্তু অসমৰ ৰাইজৰ সেই স্বপ্নভংগ হ'বলৈ বেছি সময় নালাগিল। এটাৰ পিছত এটাকৈ অসমীয়া বিৰোধী কাম কৰাৰ পিছত আৰু বিশেষকৈ হিন্দু বাংলাদেশীক যেতিয়া সংস্থাপন দিবলৈ আইন প্ৰণয়ন কৰিলে, তেতিয়া বিজেপিৰ ওপৰত অসমীয়া ৰাইজৰ আস্থা সম্পূৰ্ণৰূপে হেৰাই গ'ল। তাৰপিছত অসমৰ ৰাইজে বিকল্প চিন্তা কৰিব ধৰিলে। পুনৰ আঞ্চলিক দলৰ প্ৰাসংগিকতা আহি পৰিল। বিভিন্নজনে বিভিন্ন ধৰণে প্ৰচেষ্টা আৰম্ভ কৰিলে। কোনোবাই কিবা এটা আঞ্চলিক দল, সৰুকৈ আঞ্চলিক দল, নাইবা কোনোবাই আঞ্চলিক সুৰক্ষা মঞ্চ, কোনোবাই আৰু শেহতীয়াভাৱে অজিত কুমাৰ ভূঞাদেৱে আঞ্চলিক গণমৰ্চা নামৰ এটা নতুন মৰ্চা গঠন কৰিলে। এই মৰ্চা গঠন হোৱাৰ পিছত কিছুমানে এনে এটা ধাৰণা দিব ধৰিলে যে এই মৰ্চাটোক অতি শীঘ্ৰেই সকলোৱে সমৰ্থন কৰিব লাগে, বিজেপিক পুলিয়ে পোখাই উভালি পেলাব লাগে। আৰু যিসকলে নকৰে, যদি সমালোচনা কৰে, তেখেতসকল গেৰুৱাৰ এজেণ্ট, বিজেপিৰ ছদ্মবেশী এজেণ্ট। আৰু এজনে ক'লে যে আমি ইয়াৰ লগত, এই মৰ্চাৰ লগত কংগ্ৰেছক লোৱা উচিত। গতিকে এই কথাবিলাকে কি প্ৰমাণ কৰিব ধৰিছে যে যিসকলে আনক গেৰুৱা এজেণ্ট কৰিছে, তেখেতসকল নিজে কংগ্ৰেছৰ এজেণ্ট নেকি? কাৰণ যিটো দলৰ অপশাসনত অতিষ্ঠ হৈ আমি বিজেপিক আনিছিলোঁ, আকৌ সেইটো দলক সমৰ্থন কৰাৰ যুক্তি ক'ত? আমাক আঞ্চলিক দল লাগে, নিজৰ জোৰত লাগে। গতিকে কাৰো লগত নহয়। যিবিলাক দলে আমাক অতীতত বিশ্বাসঘাতকতা কৰি থৈছে, সেইবিলাক দলক লৈ নহয়। আমি বিচাৰোঁ অসমীয়া খিলঞ্জীয়া সকলো মানুহ গোট হৈ এটা নতুন শক্তিশালী আন্দোলনমুখী এটা আঞ্চলিক ৰাজনৈতিক দল, কেৱল নিৰ্বাচনমুখী নহয়। আৰু এই মঞ্চটোৰ পৰা এতিয়াও অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি বাহিৰতে আছে, কাৰণ যিটো থকাটো অতি প্ৰয়োজন। আৰু অখিল গগৈও এটা ৰাজনৈতিক দল ঘোষণা কৰি থৈছে। গতিকে আমি কিছু সময় বাট চোৱা উচিত। আৰু ছাত্ৰ সন্থাই প্ৰস্তুতি চলাই আছে। ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি, এই সকলো সহায় নহ'লে আমি ৰাজনৈতিকভাৱে জয়ী হ'ব নোৱাৰোঁ, বিশেষকৈ নিৰ্বাচনত। অসম গণ পৰিষদ যেতিয়া ক্ষমতালৈ আহিছিল দুবাৰকৈ, এটা বিশেষ হাৱা বলিছিল আঞ্চলিক দলৰ সপক্ষে। সেই হাৱা বৰ্তমান নাই। বৰ্তমান অসমৰ জাতীয়তাবাদী শিবিৰ বহুত আভিভক্ত। আৰু নিৰ্বাচনৰ আগতে কোন ক'ত কেনি যায় সেইটো মন কৰিবলগীয়া কথা। গতিকে আমি খুব ধীৰে সুস্থিৰে এটা দল গঠন কৰা উচিত, সকলোৱে গণতান্ত্ৰিকভাৱে সকলোৰে মতামত লৈ। আৰু যিসকলে এই মঞ্চটোক বিৰোধিতা কৰে বা মন নকৰে যাবলৈ, তেখেতসকলক বিজেপি লেবেল দিয়াটো অতি হাস্যকৰ আৰু দুৰ্ভাগ্যজনক কথা। এনে মতামতৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাওঁ। নমস্কাৰ, জয় অসম।